নমস্কাৰ বন্ধু বান্ধৱীসকল, শনিদেৱক কেনেকৈ সন্তুষ্ট কৰিব পাৰি। শনিদেৱৰ লগত জড়িত কিছুমান সহজ উপায়, যিকেইটা শনিবাৰৰ দিনাহে কৰিব লাগে আৰু এই উপায়বিলাক কৰিলে শনিদোষৰ পৰা মুক্তি পাব পাৰি আৰু আপোনাৰ ভাগ্য উদয় হয়। জানো আহক শনিবাৰৰ দিনা কি উপায় কৰিলে আমাৰ ভাগ্য উদয় হয় আৰু শনিদেৱৰ কৃপা লাভ হয়। শনিবাৰৰ দিনা শনি প্ৰধান মকৰ আৰু কুম্ভ ৰাশিৰ মানুহে এই উপায় নিশ্চয় কৰিব লাগে। শনিবাৰৰ দিনা কলা কুকুৰ, কলা গাইক ৰুটি আৰু কলা পক্ষীক দানা দিলে জীৱনৰ বাধা বিঘিনি দূৰ হয়। শনিবাৰৰ দিনা তেলত বনোৱা খাদ্য ভিক্ষাৰীক খোৱালে শনিদেৱ প্ৰসন্ন হয়। শনিবাৰৰ দিনা গধূলি মাছক আহাৰ দিলে আপোনাৰ ভাগ্য সলনি হ'ব। কলা বস্তু যেনে মাহৰ দাইল, কলা কাপোৰ আৰু কলা তিল যিকোনো গৰীবক শনিবাৰৰ দিনা দান দিলে শনিদেৱৰ কৃপা লাভ হয়। শনিবাৰৰ দিনা সন্ধিয়া 11 বাৰ হনুমান চালিচা পাঠ কৰক, শনিদেৱৰ কৃপা লাভ হ'ব। প্ৰত্যেক শনিবাৰে শনিদেৱক তিলৰ তেল নহ'লে সৰিয়হৰ তেল অৰ্পণ কৰক। আপুনি নিজে পিন্ধা চেণ্ডেল কোনো গৰীব মানুহক দান কৰক। যদি চেণ্ডেলযোৰ চামৰা বা লেডাৰৰ হয় বহুত শুভ হয়। কলা কম্বল আৰু শুকান নাৰিকল কোনো গৰীব মানুহক দান দিয়ক। শনিবাৰৰ দিনা ৰাতিপুৱা স্নান কৰি আপোনাৰ উচ্চতা অনুযায়ী যিকোনো কলা সূতা লৈ এটা নাৰিকলত সূতাডাল বান্ধি তাৰ পূজা কৰক আৰু সেইটো নদীত প্ৰবাহিত কৰি দিয়ক। শনিবাৰৰ দিনা ৰাতিপুৱা শুই উঠি স্নান আদি কৰি 7টা শনিবাৰে কোনো নদীত নাৰিকল প্ৰবাহিত কৰক। নাৰিকল প্ৰবাহিত কৰোঁতে ওম ৰাম দূতায় নমঃ মন্ত্ৰটো জপ কৰিব। শনিবাৰৰ দিনা কোনো শনি মন্দিৰত 21টা নীলা অপৰাজিতা ফুল অৰ্পণ কৰক, শনিদেৱ সন্তুষ্ট হ'ব। শনিবাৰৰ দিনা কলা ৰঙৰ কুকুৰক কিবা নহয় কিবা খুৱাই থাকিব। বন্ধু বান্ধৱীসকল, এইখিনি নিয়ম পালন কৰিলে শনিদেৱ সন্তুষ্ট হ'ব আৰু আপোনাৰ সকলো বাধা বিঘিনি দূৰ হ'ব। বন্ধু বান্ধৱীসকল, মোৰ এনেকুৱা নতুন ভিডিঅ'বোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শনিদেৱৰ উপায়ৰ বিষয়ে কিবা জানিব থাকিলে কমেণ্ট কৰি জনাব।